যে বজাৰে বজাৰে ঘূৰি ফুৰে। বজাৰতো বাদে দি ছচিয়েল মিডিয়াত দেখিছানে নাই? তাইক চাই আমাৰ ল'ৰা ছোৱালীয়ে কি শিকিব? মানুহ জীৱন আহি দুই লাগি আছে নগৰবাৰীখন ধ্বংস কৰি যিবিলাক হাঁহৰ কালি বোলা কিনিছো হয় নেকি? এই পৃথিৱীখনত আমাৰ নিচিনা মানুহক বুজি পোৱা কোনোৱেই নাই। নতুন প্ৰজন্মই গাড়ীখন চলাই ভাত খালেও তাতেও পুলিচৰ বাধা। বিধৱা মাইকী হৈ বেলেগৰ ঘৰত কাম কৰিলেও তাতেও ৰাইজৰ কথা। ধিক্কাৰ এই জীৱন। মোৰ পেটৰ কাৰণে মই কৰ্ম কৰিবই লাগিব। মানুহৰ কথা শুনি মই বহি থাকিব নোৱাৰো। এই মানুহৰ লেতেৰা মনবোৰ মই চাফা কৰিম, হাজাৰ বাধা নেওচি হলেও। হেল্ল', মই ওলাইছো, তই সোনকালে আহ। তই কালি নগ'ল যে কিয়? এনেই মন নগ'ল। বল বল, দেৰি হৈছে আহ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন। ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰিব বোলে যে মন। যাত্ৰা হেঁপাহিছিল। ঐ, তই মৰিব খুজিছ নেকি? গছলতা ফুলেৰে ভৰা এইখন ধুনীয়া ধৰণী। এৰেহি নাথাকিলেও থাকিব জিলিকি, মোক মাৰি পেলাওক। মোৰ মা দেউতা বুলিবলৈ কোনো নাই। জীৱনটো বহুত ভাল যদি সজাই ল'ব পাৰা। মোৰো মা দেউতা নাই, ব'ল মোৰ লগতে থাকিবি। ক'ত, দোকানতে আছনে? তই আছোন, দৰকাৰ এটা আছে। মই কেনেকৈ যাম? টমটম এখনকে লৈ আহ। ঠিক আছে। দাদা, মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে, আজিৰ কাৰণে মই আহোঁ। কোন এইটো? কোন? গছলতা ফুলেৰে ভৰা এইখন ধুনীয়া ধৰণী। এৰেহি নাথাকিলেও থাকিব জিলিকি, মোক মাৰি পেলা। জীৱনটো বহুত ভাল যদি সজাই ল'ব পাৰা। মোৰো মা দেউতা নাই, ব'ল মোৰ লগতে থাকিবি। ইয়াক এতিয়া আমিয়ে ৰাখিব লাগিব। তই জানই গাঁৱৰ মানুহৰ আগত মই ডাইনী কুলক্ষণী, আৰু এতিয়া হাঁহৰ কালি বোলা কিনিছো হয় নেকি? ইয়াৰ দায়ীও ময়ে। মই ইয়াক ৰাখিলে কি বা হয়? চাদীপ, তই এবাৰ ভালকৈ ভাবিছা। ভাবিবলৈ একো নাই, তই ইয়াক ৰাখিবই লাগিব। ধিক্কাৰ এই জীৱন। মোৰ দৰে ঘাট মাৰা এটাক এই পৃথিৱীত জীয়াই থাকি লাভ নাই, মোক মাৰি পেলাওক। জন্ম পায়ে মা দেউতাক হেৰুৱালো, বগাকৈ কপালখনত সেন্দুৰ লৈছিলো। প্ৰচণ্ড ধুমুহা এজাকে উৰুৱাই লৈ গ'ল। আনে কি কয়, আনে কি ক'ব, সেইটো মোৰ বিষয় নহয়। তোক যে ডাঙৰ কৰিব লাগে সেইটোহে মোৰ লক্ষ্য। তই মোক আজিৰ পৰা মা বুলি মাতিবি। লাহি, ব'ল বজাৰৰ পৰা কাপোৰ লৈ আহোঁ ইয়াৰ কাৰণে। ৰ'বাচোন অলপ।
শেখৰ ভাই ইহঁতে তাৰ কি লাইন বে জানো কি লাইন কেইদিনমান আগত দুজন দেখা পাইছোঁ এতিয়া তিনিজন যে কেছটো কি বাৰু কিছুমান ছাগলীও 6 মাহ লাগে ইহঁত ইমান জল্দি যে কিবা বোলে বেষ্ট ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ডৰ পৰা বয়ফ্ৰেণ্ড সেইটো হোৱা নাইতো ইহঁতৰ নাজানো এইবোৰ বিৰি ল এইটো কি লাগিছিল স্পৰ্টিং দিয়কচোন কাৰ কাৰণে বাবাৰ কাৰণে নেকি বাবা চাওঁ অঁ হৈ যাব ধুনীয়া হৈছে পেক কৰি দিয়ক দাদা অঁ ঠিক আছে এইটো লওক দাদা আহিছোঁ এই কেইযোৰ কাপোৰেদি কেইদিনমান চল পিছত আকৌ আনি দিম দে হ'বনে মই যাওঁ তই ইয়াক চাবি ঠিক আছে মই ভাত বনাম তই ভাত খাই ঘৰত যাবি বাই বাই মা তোমাক মা বুলিব দিছা কিন্তু দিব্যাক কিয় দেউতা বুলিবলৈ দিয়া নাই এইবোৰ বহুত কথা তোক পিছত কম দে শেখৰ ভাই আমিতো বেকাৰ সন্থাৰ ল'ৰা শুনিছো দলংবোৰৰ দলৰ ল'ৰা ছোৱালী দি আছে ইছলামপুৰৰ দলৰ এখন নতুন দলং হৈ আছে এইটো ঠাইতে এনেকৈ লাহিয়াততো কাম বল শুভ কামত দেৰি কৰিব নাপায় এক গ'লে 2 চিগা ঠাণ্ডা বুলি 6 মাহমান গায়ে ধৰা নাই কিন্তু আজি ধুই দিলোঁ য'ত আমি কামত যাওঁ ধেত চালা জিন্দাই নিম আকৌ Yeah, understand. Oh, says গৰম পানী মাৰিছে পুলিচে কেলা পলা কেলা পুলিচে ভাই পুলিচে কেলা পুলিচে ভাই ফুকা পুলিচে কেলা পুলিচে বিৰি জ্বলা মহা কামৰিছে ভাই মহা কামাৰা কেলা পুলিচে গৰম পানী মাৰিছে ফুকা ভাই ফুকা কি কৰিম বুলি ভাবিছা ভাই পঢ়া শুনা কৰিম মানুহে কথাতে কয় নহয় ভালে পাই ভালক যাবৰে পাই খাব ঠিক একেদৰে ৰাহিলেও ভালকে পাব দীপ আৰু লাহিয়ে ৰাহিলক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ ৰাহিলেও সিহঁত দুটাৰ কথা মতে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী সুন্দৰভাৱে পাছ কৰি নগৰবাসীৰ নাম উজ্বলাই দিব বাইদেউ বাইদেউ কোননো মই পিয়ন মই কিবা দুখ লগালো নেকি মই মা উকিল হাকিমে দুখ ভাঙিব আহে পিয়ন চিঠি দিব আহিছে তোমাৰ নাম ৰাহিল নেকি তোমাক মানিছো কিন্তু বাৰীখনৰ নাম উজ্বলাই তুলিছা তাৰে পৰিণাম লৈ মই আহিছো পাৰ্টিটো পাম বুলি আশা থাকিল আহো চাকৰি মা তোমাৰ কাৰণে মই আজি এইখিনি কিন্তু বহুত ভাল যদিও সদায় ল'ব পাৰা মোৰো মা দেউতা নাই বল মোৰ লগতে থাকিবি পাগল এইখিনি মোৰ দায়িত্ব হেৰাল মূলডালি লবিনে আকৌ মুখাৱতী
দীপ আৰু লাহিৰ মাজত কি সম্পৰ্ক আছে আপোনালোকে জানিবলৈ অপেক্ষা কৰিব লাগিব ঠিকাৰী জীৱন পাৰ্ট 2